নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘমল্লাৰ ধাৰাবাহিকখনত অভিনয় কৰা অভিনেত্ৰী ৰুণ প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, তেওঁৰ ৰিয়েল লাইফত কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মেঘমল্লাৰ অৰুন্ধতীৰ প্ৰকৃত নাম হৈছে হিমাক্ষী কলিতা। তেওঁৰ জন্ম হৈছিল 1998 চনৰ 31 আগষ্টত পলাশবাৰীত। বৰ্তমান তেওঁ পৰিয়াল নুনমাটিত থাকে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক হিমাক্ষী কলিতাৰ পৰিয়ালত কোন কোন আছে। তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এটা ভায়েক আছে। দেউতাকৰ নাম বিষ্ণু কলিতা আৰু মাকৰ নাম জয়মণি কলিতা। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু মেঘমল্লাৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। হিমাক্ষী কলিতাই অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে আৰু লগতে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰি আহিছে। বন্ধু বান্ধৱীসকল, অৰুন্ধতী আৰু অভিমান্যুৰ ৰিয়েল লাইফত তেওঁলোকৰ বন্ধুত্বৰহে সম্পৰ্ক আছে, কোনো প্ৰেমৰ সম্পৰ্ক নাই। আপোনালোকে বাৰু মেঘমল্লাৰ ধাৰাবাহিকখনত অৰুন্ধতীৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। আৰু আপুনিও যদি অৰুন্ধতীৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।